आजादी का अमृत महोत्सव और हर घर तिरंगा बे थांखिखौ लानानै गरेस्वर ब्लक लाइमोन गांखंआबो मटरसाइकेल सालायनानै हानजा सुरदों। गुबुन गुबुन जायगायाव भारत उदांस्रिनि 75थि बोसोर आजादी का अमृत महोत्सव और हर घर तिरंगा थांखिखौ लानानै हानजा सुनाय हाबाफारि लानाय बादियैनो दिनै गरेस्वर ब्लक लाइमोन गांखंआबो 500निबो बांसिन लाइमोनफ्रा 30 नं गरेस्वर बियाबखौ मटरसाइकेल सालायनानै हानजा सुनाय हाबाफारि लादों। बे हाबाफारियाव बाहागो लायै तामुलपुर जिल्ला इउपिपिएलनि गुबुन गुबुन बिबानाव थानाय बिबानगिरि आरो गरेस्वर ब्लक इउपिपिएलनि आफादगिरि नेहाथारि बिथांमोनजों लोगोसे बायदि बायदि बिबानाव थानाय बिबानगिरि बिथांमोना बाहागो लायो। আজি गरेस्वर ब्लक যুৱ মঞ্চৰ উদ্যোগত আৰু गरेस्वर ব্লকৰ সহযোগত আজি এই বাইক ৰেলী আৰম্ভ কৰিছোঁ আৰু আমি সকলোৱে জানে যে এবাৰ নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসটো বিশেষভাৱে মহোৎসৱ হিচাপে পালন কৰিবলৈ দিছে। গতিকে সেই আমি সকলোকে ঘৰে ঘৰে তিৰংগা উৰুৱাবলৈ আমি আজি এই কাৰ্যসূচীৰ যোগেদি আমি আহ্বান কৰিম। কাৰণ স্বাধীনতা দিৱসটো এইবাৰ সকলোৱে এটা উৎসৱ হিচাপে পালন কৰিবলৈ লৈছে। এটা ভাল এটা লক্ষণ আমি ক'ব লাগিব। কাৰণ আমি এবাৰ চবে গুৰুত্ব সহকাৰে লৈছে আৰু সেইভাবে আমি ঘৰে ঘৰে পতাকা উৰুৱাৰ যে আহ্বান এইটো আমি আজি ইয়াৰ পৰা আমি আহ্বান জনাইছোঁ। স্বাধীনতা দিৱসটো সন্মান জনাই শ্ৰদ্ধা জনাই যেহেতু আমাৰ আজি দেশে স্বাধীন হৈছে, গতিকে এই স্বাধীনটো আমি উলাহ মালাৰে উৎসাহ হিচাপে পালন কৰিব লাগে, সেই মই আহ্বান জনাইছোঁ। আমাৰ ৭৫ সংখ্যক যে স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱস কেন্দ্ৰ চৰকাৰে আজাদী কা অমৃত মহোৎসৱ হিচাপে ৰাজ্যত বিভিন্ন ঠাইত পালন কৰিছে। আৰু ইয়াৰ লগতে সংগতি ৰাখি আমি আজি गरेस्वर ব্লক যুৱ মঞ্চে এই আজাদী কা অমৃত যি মহোৎসৱ, এই মহোৎসৱটো আজি পতাকা যাত্ৰা যে বাইক ৰেলী আমি আয়োজন কৰিছোঁ। আৰু আজি আমি এই गरेस्वर আইবিৰ পৰা আৰম্ভ কৰি নাৰামাৰী হৈ গপচাৰৰ পৰা আমি ৰামপুৰ সোমাই যাম। ৰামপুৰৰ পৰা আমি জালুকবাৰী ৰোড আমি ওলাই আহিম। তাৰ পৰা আমি ভোগপুৰ হৈ সোমাম। ভোগপুৰৰ পৰা আমি বালাবাৰী হৈ বাগডোবা, কাউৰুবা, দিয়ালকুচি, ঢেপাৰগাঁও, তাৰপিছত আমাৰ হৰখাপ নাৰ্জাৰী কালচাৰেল কমপ্লেক্স, তাতে আমি আজি সমাপ্ত কৰিম। অনুষ্ঠানটো সঁচাকৈ ভাল লাগিছে। আমি দেশৰ ৭৫ সংখ্যক যিটো স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱসত আমি गरेस्वर তামুলপুৰ জিলাত যিখিনি নেকি আমাৰ ইউপিপিএলৰ মানে আছে ব্লক আছে, এই ব্লককেইটাত আজিৰ তাৰিখত আমি গোটেইকেইটা ব্লকতে আমি নিৰ্দেশ দিছোঁ জিলা তৰফৰ পৰা প্ৰতিটো ব্লকত আজি মানে আজাদী কা অমৃত মহোৎসৱৰ কাৰণে বাইক ৰেলী আমি অনুষ্ঠিত কৰিম। আমি খুবেই ভাল পাইছোঁ, খুবেই আনন্দিত। আজি মানে আমাৰ BTR ৰেকৰ্ডৰ পিছত আমি শান্তিৰে আমি সুন্দৰভাৱে আমি বাইক ৰেলী এই স্বাধীনতা দিৱস আমি উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। আগতে কিন্তু কেইবছৰমান আগত BTR ৰেকৰ্ড নোহোৱাৰ আগত প্ৰতিটো স্বাধীনতা দিৱসতে বন্ধ ঘোষণা কৰিছিল, কিন্তু আজি আমি সঁচাকৈ আনন্দিত যে আমি মানে BTR ৰেকৰ্ডৰ পিছত কোনো ধৰণৰ বন্ধ ঘোষণা কোনো এটা জাতীয় সংগঠনে আজিৰ তাৰিখত দিয়া নাই। তাৰ বাবে মই সংগঠনসকলকো মই ধন্যবাদ জনাইছোঁ।